Hello everyone, welcome back to my YouTube channel Lipika's Blog. যোৱাকালি ঋতিকা অকলে থকাৰ কাৰণে আকৌ মোক তাইৰ ঘৰত মাতিলে। তাৰ পাছত গ'লো কি কৰিলোঁ চাওক আৰু ঋতিকাৰ ঘৰ এতিয়া পালোহি। তাই কি কৰি আহি পালোঁ, তাৰ ৰিয়েকশ্যনটো চাব আপোনালোকে। মই মনে মনে চাম বুলি ভাবি আছিলোঁ। মই মনে মনে চাইকেলখন সোমাইছোঁ তাত, দেখি পোৱা নাই। মই এনেকৈ 12 বাজি আছে ইমানকৈ। নহয় মই মোবাইলত এৰি তো এতিয়া আহিছোঁ আমি প্ৰথমতে মানে ক্লাছ কৰাৰ আগত ৰবাব টেঙা খাই লওঁ বুলি। আৰু কোনজোপা বা ৰবাব টেঙা গছ এতিয়া দেখিয়ে পোৱা নাই, ইমান ৰ'দ পৰিছে। গাৰ্ডেন অঁ এইজোপাচোন গছ এইটো পাৰা এইটো অঁ পকিলে নেকি ফুলে মানে পৰি গ'ল। খাবলৈ ভাল হ'ব এইটো চোৱা, ভালটো এনেকৈ হয়, এনেকৈ মাৰিলেও ধৰে। সেয়েহে নহৰু পটি ৰাখোঁ। ইফালে জলকীয়াখিনি পিচি লৈছে তাই, নহ'লে চাই উঠা আকৌ। চাটনি ৰেডি হ'ল, জলকীয়াখিনি পিচি ৰেডি হৈ গ'ল। কি মানে দমাই গৈছা? ইমান ৰ'দত বহি খাম এতিয়া আমি। মজা লাগিব, ৰ'দতটো মজা। গৰম উঠিছে বহুত। ওচৰৰ পৰা কিবা লাগে, অলপ দূৰৰ পৰা হ'লে বেছি ভাল লাগে। फाइनली आज हमारा टेंगा खाने का प्लान पूरा हो गया। कितने दिन से प्लान करके बैठे थे, कब खाएंगे। फाइनली आज ये मिल गया। आज हम जी भर के खाएंगे, खाते ही रहेंगे। और इसके पास है पेड़, हाँ एक खाएंगे, एक खाकर खत्म करेंगे, फिर एक और खाएंगे, गिराएंगे गस से पेड़ से फिर गिरा के लाएंगे, फिर खाएंगे। हाँ हमारा लैंग्वेज थोड़ा खराब है। और फिर रात को की जानो गाइस, ये देखिए চাওকচোন, গোটেই গান্ধী চুৰি খতম কৰিলে। ইয়াৰ পৰাতো অলপো ওলোৱা নাই, আকৌ ইয়া গৈছে তাই আৰু এটা পাৰিবৰ কাৰণে। বাহ, লাঠি নালাগিলে দেখোন, হাতেৰে ছিঙি আনিলা। এইটো ভাল আছে। মাঘ বিহুত যোৱাবাৰ কি হ'ল, নাৰিকল এটা আনিলোতো, পুৰা মজাকৈ কাটিলো ফুটা মছলা কম হৈ থাকে। ছাগলীক দিম, ছাগলীক হেৰি কৰা হেৰি আনো হা যাম। এইফালে তাই ছাগলী চাঞ্চতে ছাগলীৰ কাৰণে কাটি লৈছে, বেয়াটো আছিলে যে। কৰি আছে ये गया दीपिका के मुंह में। कैसा लगा दीपिका? झकास। इमान उसर दीदी और